নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মাজতে দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, ঘৰুৱা কিবা কামত ব্যস্ত থকাৰ বাবে। আজি আপোনালোকৰ মাজলৈ এটা বেলেগ বিষয় লৈ আহিছোঁ, যিটো মানুহৰ জীৱনৰ লগত প্ৰায় জড়িত বিষয়টো। আপোনালোকে দৰ্শন শাস্ত্ৰ, যিটো আমি ফিলচফি বুলি কওঁ, সেয়াৰ বিষয়ে আপোনালোকে জানে। কম বেছি পৰিমাণে আপোনালোকৰ দৰ্শনৰ ওপৰত বহুতখিনি নলেজ আছে। কিন্তু আজি ক'ব খুজিছোঁ যে জীৱনত বিভিন্ন দিশত আমাৰ দৰ্শনৰ জড়িত হৈ আছে। আমাৰ জীৱনটোৰ বিভিন্ন দিশত কিছুমান দৰ্শন জড়িত হৈ আছে। আমি হৈছোঁ আস্তিক সম্প্ৰদায়িক মানুহ। মানে আস্তিক আৰু নাস্তিক ভেদে দুটা ভাগ আছে। দৰ্শনক আমি যদি চাওঁ, দুটা সম্প্ৰদায় বুলি ক'ব পাৰোঁ। এটা হ'ল আস্তিক সম্প্ৰদায়, এটা নাস্তিক সম্প্ৰদায়। আৰু আস্তিক সম্প্ৰদায়ৰ মানুহখিনি যিটো আমি ধৰক ঈশ্বৰক যিটো বিশ্বাস কৰোঁ, ঈশ্বৰৰ প্ৰতি যিটো আমাৰ ভক্তিভাৱ বা ঈশ্বৰৰ প্ৰতি থকা যিটো আমাৰ এটা শক্তি, যে ঈশ্বৰ নামৰ কিবা এটা শক্তি, আধ্যাত্মিক শক্তি আছে বুলি যিটো আমি বিশ্বাস কৰোঁ, সেইটো হৈছে আস্তিক। মানে আস্তিক সম্প্ৰদায়ত পৰোঁ আমি। আমাৰ যিখিনি মানুহে আমি যিখিনি ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰোঁ, সেইখিনি আস্তিক সম্প্ৰদায়ত পৰোঁ। আৰু নাস্তিক সম্প্ৰদায়টো হৈছে এনেকুৱা যে তেওঁলোকে ঈশ্বৰ বুলি কোনো ধৰণৰ শক্তিক তেওঁলোকে স্বীকাৰ নকৰে, বা তেওঁলোকৰ মতে কোনো ধৰণৰ ঈশ্বৰ নামৰ কোনো শক্তি নাই, কোনো বস্তু নাই, কোনো ধৰণৰ আধ্যাত্মিক কোনো ধৰণৰ শক্তি নাই, ঐশ্বৰ্য মানে ঈশ্বৰ নামৰ কোনো আন মানে তেওঁলোকে যিটো চকুৰে দেখা নাপায় বা সেনেকুৱা মানে দেখা নোপোৱা মানে এটা তেওঁলোকে শক্তিক তেওঁলোকে বিশ্বাস নকৰে। কিন্তু আমি মানুহে ঈশ্বৰত সদায় বিশ্বাস কৰোঁ, যে ভগৱান আছে বুলি আমি বিশ্বাস কৰোঁ। মন্দিৰটো দেখাৰ লগে লগে আমি মানে ক'ব নোৱাৰাকৈ আমি হাত দুখন একলগ কৰি আমি হাতযোৰ কৰোঁ, কিয়নো তাত ভগৱান আছে বুলি আমি বিশ্বাস কৰোঁ। ক'ৰবালৈ গ'লে ৰাতিপুৱা ওলালে আমি গা নোধোৱাকৈ হয়তো নাযাওঁ, বা কিছু ক্ষেত্ৰত যাব লগা হ'ব পাৰে, কিন্তু প্ৰায় আমি ক'ৰবালৈ কিবা এটা ভাল কাম কৰিবলৈ ওলোৱাৰ আগত আমি গাটো ধুয়ে যাওঁ, বা গাটো ধুই মানে কামটো আৰম্ভ কৰাৰ আগতো এবাৰ ভগৱানৰ নাম লওঁ। সেইবোৰ হৈছে ঈশ্বৰৰ প্ৰতি থকা এটা এটা বিশ্বাস, এটা ধাৰণা, যে কামটো কৰাৰ আগত কিজানি ভগৱানৰ নাম ল'লে কামটো ভালদৰে মানে দিনটো ভালদৰে পাৰ হৈ যাব পাৰে, বা কামটো ভালদৰে চলি যাব পাৰে। সেয়া হৈছে ঈশ্বৰৰ প্ৰতি থকা আমাৰ এটা ধাৰণা, এটা ভাৱ, এটা হ'ল ভক্তিভাৱ। আৰু সেয়া একমাত্ৰ দৰ্শনৰ পৰাই আমাৰ মানে হয়। যিহেতু দৰ্শনত আমি চাব গ'লে আমাৰ জীৱনটোত বহুতো দৰ্শন জড়িত হৈ আছে। গতিকে আমি সেই ক'ব নোৱাৰাকৈ আমি সেই মানে ভাৱবোৰ আমি গতানুগতিক জীৱনত আমি সেইবোৰক ঘটাই থাকোঁ। আমাৰ জীৱনৰ লগত সেইবোৰ চলাই যাওঁ, যে ঈশ্বৰ বুলি ক'লে আমাৰ ভগৱানৰ প্ৰতি যিটো বিশ্বাস, কিয়নো আমিতো এতিয়ালৈকে আমি ভগৱান দেখা নাই, যে ভগৱান তেখেতৰ আকাৰ কেনেকুৱা, আমি সেইবিলাকতো নাজানো। যে ভগৱান বুলি ক'লে আমি মাত্ৰ জানো যে এনেকুৱা, যে ভগৱান বুলি ক'লে আমি ভক্তিভাৱটো, তেওঁৰ প্ৰতি যিটো ভক্তিভাৱ আছে আমাৰ, সেই ভক্তিভাৱটোৱে আহে। কিন্তু তেওঁৰ আকাৰ বা তেওঁৰ মানে দেহ গঠনৰ বিষয়ে আমাৰ কোনো ধৰণৰ ধাৰণা নাই। আমি কিছুমান মানে ভগৱান কৃষ্ণ বুলি ক'লে কৃষ্ণৰ ছবিখন আমাৰ মনলৈ আহে, বা ভগৱান শিৱ বুলি ক'লে শিৱৰ যিটো চাৰিত্ৰিক গঠন, সেই গঠনটো আমাৰ মনলৈ অহাটো স্বাভাৱিক। কিয়নো কোনোবাই হয়তো ভগৱান শিৱক সেনেকৈ ৰূপ দিছে কাৰণে দেখা পাইছে, যে ভগৱান শিৱ হয়তো এনেকুৱা হ'ব পাৰে। তেখেতৰ মূৰত জটা আছে, গলত এডাল সৰ্প আছে, সেনেকৈ ত্ৰিশূল লৈ আছে, সেনেকুৱা এটা ৰূপ দিয়াৰ কাৰণে আমি সেই ৰূপটোক ভগৱান শিৱ বুলি বিশ্বাস কৰি আমি তেওঁক শ্ৰদ্ধা জনাওঁ বা সেৱা জনাওঁ। আৰু ভগৱান কৃষ্ণ বুলি ক'লে কৃষ্ণৰো সেনেকৈ ৰূপ দিছে, যিটো ধৰক কোনোবা শাস্ত্ৰত কোৱা আছে যে ভগৱান কৃষ্ণ এনেকুৱা আছিল। সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি এটা চাৰিত্ৰিক দিশৰ এটা প্ৰস্তুত কৰা হৈছে, যাক আমি ভগৱান কৃষ্ণ বুলি কওঁ। ৰাম অৱতাৰ বুলি ক'লে ৰাম এনেকুৱা আছিল, ৰামায়ণত ৰাম এনেকুৱা আছিল, হাতত ধনু আছিল। গতিকে ৰাম বুলি ক'লে আমি ৰামৰ সেই এটা চাৰিত্ৰিক দিশটো আমাৰ বৰ্তমান যিটো চাৰিত্ৰিক দিশ মনলৈ আহে, সেইটোক আমি বিশ্বাস কৰোঁ। বা সেনেকুৱা ধৰণে বিভিন্ন দেৱ দেৱতাৰ নাম মনলৈ আহিলে আমি ক'ব নোৱাৰাকৈ সেই আমাৰ মানে নামটোৰ লগতে সেই চাৰিত্ৰিক দিশটো আমাৰ মনত আহি যায়, আৰু তেওঁলোকৰ প্ৰতি আমাৰ এটা ভক্তিভাৱ আহে, তাৰমানে বিশ্বাসটো আমাৰ আহে, যিটো মই কৈছোঁৱে যে আমি আস্তিক সম্প্ৰদায় আছোঁ কাৰণে আমি ঈশ্বৰক বিশ্বাস কৰোঁ। আৰু সেই বিশ্বাসটোৱে হৈছে মানে আমাৰ জীৱনৰ এটা মানে ক'ব গ'লে দৰ্শন। আমি যিটো বিশ্বাস কৰোঁ, ভগৱানক যিটো বিশ্বাস কৰোঁ, সেইটো হৈছে এটা দৰ্শন। কিয়নো দৰ্শনে এইবিলাক কথা খুব দৃষ্টিভংগী মানে বহুত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে সেইবিলাক মানে তেওঁলোকে বিভিন্ন সিদ্ধান্তত উপনীত হৈ তেওঁলোকে একতা তত্ত্ব আগবঢ়াইছে, যে ঈশ্বৰ এনেকুৱা, ঈশ্বৰক মানে বিশ্বাস কৰিলে এনেকুৱা হয়। আমি মানুহ মানে জীয়াই থকাৰ পিছত আমাৰ
যিটো দেহৰ আত্মা মৰাৰ পিছত সেই আত্মাটো ওলাই যায় বুলি দৰ্শনে কৈছে যে মানে আমাৰ আত্মাটো ওলাই গৈ পৰমাত্মাৰ লগত মিলন হয়। কিন্তু ঈশ্বৰে কোৱা সেই তত্ত্বটোক আমি আমাৰ মনত সোমাই লৈছোঁ যে মানুহ মৰিলে মানুহৰ মুক্তি নহয়, মানুহ মৰাৰ পিছতো মানুহৰ আত্মাটো গৈ পৰমাত্মাৰ লগত মিলন হয়। আমাৰ সেইটো আমি মানে দৰ্শনৰ তত্ত্বক স্বীকাৰ কৰি আমি সেই তত্ত্বটোক আমি আমাৰ জীৱনত সোমাই লৈছোঁ। সেই তত্ত্বটোক আমি বিশ্বাস কৰিছোঁ যে মানুহটো মৰাৰ পিছত মানে মানুহটোৰ আত্মাটো গৈ মানুহজনৰ আত্মাটো গৈ পৰমাত্মা এটা অদৃশ্য শক্তিৰ সৈতে মিলন হয়, যিটোক আমি বিশ্বাস কৰোঁ ঐশ্বৰীয় শক্তিৰূপে। কাৰণ আমি আস্তিক সম্প্ৰদায়ৰ মানুহ, আমি সেইটো বিশ্বাস কৰিবই লাগিব। আৰু যিসকল নাস্তিক সম্প্ৰদায়িক আছে মানে যিবিলাকে ঈশ্বৰৰ অস্তিত্বক এনেকৈ স্বীকাৰ নকৰে বা ঈশ্বৰ নামৰ কোনো শক্তিক তেওঁলোকে মানে শক্তিৰ প্ৰতি তেওঁলোকৰ মানে কোনো বিশ্বাস নাই বা ভক্তিভাৱ নাই, তেনেকুৱা মানুহ তেনেকুৱা নাস্তিক সম্প্ৰদায়িক কোনোবা হয়তো থাকিব পাৰে। বা তেওঁলোকৰ মতে বা নাস্তিক সম্প্ৰদায়ে যিটো মতবাদ দিয়ে বা যিবিলাক তত্ত্ব আগবঢ়ায়, তেওঁ নাস্তিক সম্প্ৰদায়ৰ মতে তত্ত্ববিলাক এনেকুৱা ধৰণৰ যে নাস্তিক সম্প্ৰদায়ে কয় যে মানুহটো মৰাৰ পিছতে মানুহৰ মুক্তি, তাত কোনো ধৰণৰ আত্মা বুলি দ্বিতীয় কোনো ধৰণৰ বিষয় বা কোনো কনচেপ্ট নাই। মানুহজন মৰিছে, মানুহজন মুক্তি, মানুহজনে মৰাৰ পিছত তেওঁৰ মানে তেওঁৰ আত্মা পৰমাত্মাৰ লগত মিলন হয় বুলি নাস্তিক সম্প্ৰদায়ে এইবিলাক স্বীকাৰ নকৰে। আৰু আমি আস্তিক সম্প্ৰদায় স্বীকাৰ কৰোঁ, আমি ভক্তিভাৱ বিশ্বাস কৰোঁ, আমি ভগৱান বিশ্বাস কৰোঁ, আমি মন্দিৰত গ'লে আমি সেৱা কৰোঁ বা ধৰক সন্ধিয়া সময়ত কিছুমান টাইমত আমি ঘৰৰ পৰা ওলাই যাব নালাগে, আমি সেইটো বিশ্বাস কৰোঁ। ভূত প্ৰেত আছে বুলি বিশ্বাস কৰোঁ, কাৰণ আমি আস্তিকবাদী, আমি আস্তিক সম্প্ৰদায়ৰ মানুহ, গতিকে আমি সেই বিশ্বাস কৰোঁ। কিন্তু দৰ্শনৰ সেই বিশ্বাসটোৰ উপৰিও মানুহৰ জীৱনত কিছুমান ক্ষেত্ৰত কিছু দিশত মানে আপোনাৰ বিশ্বাসৰ যিটো ভাৱ যে কাক কেনেকৈ বিশ্বাস কৰিব লাগে। আজিৰ যুগত ধৰক আমি মানুহে সহজে কিছু ক্ষেত্ৰত আমি সহজে মানুহে বিশ্বাস কৰোঁ, যিবিলাক হয়তো বিশ্বাস নকৰিবলগীয়া কথা কিছুমান আমি বিশ্বাস কৰোঁ, আৰু যিবিলাকে আমাৰ জীৱনটোত বহুত মানে কেতিয়াবা মানে সমস্যাৰ সৃষ্টি কৰে। কেনে ধৰক মানে এতিয়া উদাহৰণ দিব নোৱাৰি, কিছু ক্ষেত্ৰত আমি বিশ্বাসত এনেকুৱা মানে বিশ্বাসৰ সন্মুখীন হওঁ, ময়ো হৈছোঁ চাগে বা আপোনালোকো হ'ব পাৰে। মানে যিবিলাক কথা আমি কোনোবাই ক'লেই বিশ্বাস কৰোঁ যে এইটো তেখেতে এনেকৈ কৈছে, হয়তো হ'ব পাৰে। আমি তাৰ ধৰক তত্ত্ব কিছুমান আমি তাৰ চালি জাৰি নাচাওঁ, সেই কথাটোৰ দিশটো আমি চালি জাৰি নাচাওঁ বা সেই কথাটোৰ আঁৰৰ যিবিলাক মানে ধৰক দিশ আছে কথাটো তেখেতে কোৱাৰ পিছত সেই কথাটোৰ অন্তৰ্নিহিত ভাৱটোক আমি ধৰক বিশ্লেষণ নকৰোঁ, আৰু নকৰাকৈ আমি বিশ্বাস কৰোঁ যে হয় তেখেতে কৈছে মানে এনেকুৱা হ'ব পাৰে। ঠিক আমি এইটো কথাই বিশ্বাস কৰোঁ যে কোনোবাই কিবা এটা কৈছে যে ধৰক এইটো এনেকুৱা হ'ব, তেখেতে হ'ব বুলি কোৱাৰ পিছত আমি হয়তো ভাবিম যে হয় এনেকুৱা হ'ব পাৰে, কিন্তু হয়তো নহ'বও পাৰে, কিছু ক্ষেত্ৰত নহ'বও পাৰে। গতিকে আমি সদায় বিশ্বাস কৰাৰ আগত আমি সদায় সেই কথাটোৰ আচল ভাৱটো বা কথাটোৰ আঁৰত থকা যিটো অন্তৰ্নিহিত ভাৱ, সেই ভাৱটো আমি এবাৰ নিজে চিন্তা কৰি চাব লাগে যে কথাটো সঁচা নে মিছা, বা এনেকুৱা তেখেতে কোৱাৰ আঁৰত কি যুক্তি থাকিব পাৰে, বা তেখেতে কিয় এনেকৈ ক'লে, বা তেখেতে কথা এনেকৈ কোৱাৰ মানে উদ্দেশ্য কি, সেইবিলাক আমি এবাৰ চালি জাৰি চোৱাটো উচিত। আৰু যিটোৱে হয়তো আমাক হ'বলগীয়া যিটো বিপদ বা কিবা সেনেকুৱা এটা হেৰিৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। গতিকে আমি সকলোৱে যিহেতু বিশ্বাস কৰোঁৱে, মানুহে হৈছোঁ বিশ্বাসী প্ৰাণী, আমি মানুহে মানুহক বিশ্বাস কৰিব লাগিব। গতিকে মানুহে বিশ্বাস কৰাৰ আঁৰত মানে কেতিয়াবা সেই বিশ্বাসৰ সুযোগ লৈ বহুতে মানে বিশ্বাসঘাতকতাৰ সৃষ্টি কৰে, যাতে মানে তাৰ ফলত মানে কি হয়, মানুহৰ এটা বিপদৰ সৃষ্টি হয় বা এটা অশান্তিৰ সৃষ্টি হয়। আৰু নহয় সদায় বিশ্বাস কৰাৰ আগত মানে অলপ নিজৰ যিবিলাক মানে ধৰক কথাটোৰ যি আচল উদ্দেশ্য বা মানে কথাটো কিয় এনেকুৱা হয়, সেইবিলাক অলপ চালি জাৰি চাব লাগে। আৰু আজিৰ বিষয়টো এইখিনিয়ে আছিলে যে বিশ্বাস মানে ধৰক আমি যিটো দৰ্শনৰ লগত মানে যিটো এটা আমাৰ মানুহৰ জীৱনটো জড়িত, সেইকাৰণে বিশ্বাস শব্দটো সদায় দৰ্শনৰ লগত প্ৰায় জড়িত হৈ থাকে। যিহেতু দৰ্শন শব্দটো বিশ্বাসকেই বুজায়, যে দৰ্শন মানে হয়তো বিশ্বাস কৰিবই লাগিব। গতিকে বিষয়টো সেইকাৰণে ক'লোঁ যে জীৱনৰ লগত কিছু ক্ষেত্ৰত বিশ্বাসটো কৰাৰ আগত সেই কথাবিলাক বা সেই দিশবিলাক নিজে এবাৰ বিশ্লেষণ কৰি চোৱাটো ভাল, নিজৰ কাৰণে ভাল। কাৰণ কিয় কেতিয়াবা হয়তো আমি বিপদত পৰি যাব পাৰোঁ, কাৰোবাক মানে আমি ইমান বিশ্বাস কৰোঁ, সেই বিশ্বাস কৰা মানুহজনে হয়তো আমাক বিশ্বাসঘাতকতা কৰি দিব পাৰে। গতিকে সদায় বিশ্বাস কৰাৰ আগত কথাটো এবাৰ চালি জাৰি চাব। ইমানখিনিয়ে আছিল, আজিলৈ ৰাখিছোঁ।